Hey guys, welcome back to my YouTube channel JOYANTA PANGING. আজি আমি গৈ আছো শিৱসাগৰ দাদা গাড়ী কাম আছে এটা দুটা আৰু আমি শিৱসাগৰলৈ বহুত দিন যোৱা নাই শিৱসাগৰখন চাই আহোঁ বহুত দিনৰ মূৰত গৈ আছো আজি শিৱসাগৰ আপোনালোককো যিমান পাৰো দেখাবলৈ ট্ৰাই কৰিম সো চাই থাকক ভিডিঅ'টো আগলৈ ভালে গাইছ আমাৰ ডিকমুক কলেজ আৰু একেবাৰে ভিডিঅ'টো হাইৱেলৈ ওলাই গৈহে কণ্টিনিউ কৰিম আৰু বেছি এফালে গাইছ আমি হাইৱে ওলাই আহিলোঁ আৰু এতিয়া বৰ্তমান পালোহি নামদাঙৰ হিলৰ হাকু এফালে নামদাং ষ্ট'ন ব্ৰিজ এইটো ৰজা দিনত মেবি এটা পাথৰেদি বনাইছিলে এখন ব্ৰিজ এখনে হয় শিৱসাগৰ নামদাঙৰ হিলৰ হাকু পুৰা ব্লাৰ আহি আছে মানে বৰষুণ দি আছে যে ভালছে দেখাব পৰা নাই দেখাম ভালছে অলপ পাছতকৈ বৰষুণ দি আছে চ' পুৰা গ্লাছখনত পানী হৈ আছে সেইকাৰণে ব্লাৰ হৈ আছে fuel up kori no কেবিচাৰিলি ওচৰতে গেৰেজ এখনৰ ৰৈ দিলোঁ এইফালে দাদাই বেটেৰী খুলি আছে এফালে গেৰেজত বেলেগ এখন গাড়ী কাম চলি আছে এখনত 3টা পিষ্টন থাকে ন দাদা চেণ্টাৰত আমি সোমাইছিলোঁ এতিয়া গাড়ীখনৰ বেটেৰীটো চেঞ্জ কৰিবলৈ তাৰপৰা ওলাই আহিলোঁ একেবাৰে ৰাস্তা দাঁতিত পেলাইছে চোখ নাবে এফালে গাইছ ফাইনেলি শিৱসাগৰ বিশাল মাৰ্কেট পাই গ'লোহি এফালে গাইছ আমি আহিলোঁ বিশালৰ ফ্ৰণ্টত আছে এখন বাইকাৰ্ছৰ কাৰণে গিয়াৰ
হেলমেট তেনেকুৱা চব এখন আছে। চ' ইয়াতে দাদাই কিবা বস্তু কেইটামান লৈ বোলে, সেইকাৰণে আমি ইয়ালৈ সোমাই আহিলোঁ। এফালে ধুনীয়া ধুনীয়া হেলমেট আছে আৰু এফালে দাদাই কিবা কিবি লৈছে। দোকানখন অলপ দেখাই লৈছোঁ ফাৰ্ষ্ট। আপোনাৰ এফালে বিশাল মাৰ্কেট আছে শিৱসাগৰ টাউনত, আৰু এফালে আছে দোকানখন। এফালে ৰয়েল এনফিল্ডৰ বৰ্ড এখন লগাই থৈ দিয়া আছে। এফালে কণ্টেক্ট নাম্বাৰটো দেখিবলৈ পাইছে, চৌধুৰী ৱৰ্কশ্বপ বুলি আছে, কণ্টেক্ট কৰিব পাৰে। এফালে এখনেই দোকানখন, কিন্তু ভিতৰত বহুত সৰু দোকানখন, কিন্তু ভিতৰত বহুত ধুনীয়া ধুনীয়া বস্তু আছে। এফালে গাইজ বহুত দিনৰ মূৰত দলটো দেখিছোঁ। এফালে গাইজ লাহে গৈ থাকোঁ। এফালে গাইজ শিৱদৌল বহুত দিনৰ মূৰত আহিছোঁ। বহুত ভিৰ হৈ আছে ইয়াত, নোসোমাওঁ আজি, বহুত ভিৰ হৈ আছে, দেৰি হৈ যাব আমাৰ। এফালে চাইডলৈ যাম, পুখুৰী পাৰলৈ যাম, পুখুৰী পাৰটো চাই যামগৈ। এফালে আছে দেৱীদৌল। গাইজ ইয়াৰে পাছৰ ভিডিঅ' ক্লিপখিনি ডিলেট হৈ থাকিলে, চ' তাৰে ক্লিক কৰা কেইকপিমান ফটো আপোনালোকক দেখাই দিছোঁ। আৰু এইটো লোকেশ্যন আছে পুখুৰী পাৰত, শিৱসাগৰ পুখুৰী। আৰু ভিডিঅ'টো ইয়াত এণ্ড কৰি দিছোঁ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এটা শ্বেয়াৰ কৰি দিব।